প্ৰথমতে আমি তামোলটো গুচাবলৈ হ'লে মূৰৰ ফালৰ পৰা তামোলৰ বাকলিটো গুচাম, যেনেকৈ ভিডিঅ'টোত দেখুওৱা হৈছে। চাব এনেকৈ মূৰৰ ফালৰ পৰা তামোলটো গুচাওক। গুচোৱাৰ পিছত সম্পূৰ্ণকৈ বাকলিখিনি গুচাব লাগিব। সম্পূৰ্ণকৈ বাকলিখিনি গুচোৱাৰ পিছত বাকলিবোৰ গুচাব লাগিব। বাকলিবোৰ বগা বগা কিছুমান বাকলি থাকে, যিবোৰ যেতিয়া তামোলটো যদি গুচাওঁতে থাকি যায়, তেতিয়া খাওঁতে আমাৰ কি হয়, অলপ তিতা তিতা অনুভৱ হয়। চ' আমি তামোলটো সম্পূৰ্ণকৈ কাটি মানে বাকলিবোৰ কাটি চফা কৰি ল'ব লাগে। চফা কৰি লোৱাৰ পিছত এতিয়া তামোলটো সম্পূৰ্ণকৈ চফা কৰি লোৱাৰ পিছত তাৰপিছত আমি এতিয়া কি কৰিব লাগিব, তামোলটোৰ মাজৰ পৰা ফালিব লাগিব। তো তামোলটোৰ মাজৰ পৰা ফালিবলৈ হ'লে আমি তামোলটোৰ একদম মাজত আমি কটাৰীখন ল'ব লাগিব। তো কটাৰীখনে তামোলটোৰ মাজৰ পেটটোৰ পৰা ফালিব লাগিব। তো তামোলটো আমি চাইজটো অনুসৰি চাব লাগিব কিমান পিচ আমি কৰিব পাৰিম। আমাৰ তামোলটো সৰু আছিলে, তো আমি ইয়াক 4 ফাল কৰিছোঁ। তো 4 ফাল হ'লে ধুনীয়াকৈ এইটো খাব পাৰি। ইমানটো চাইজে তামোল মানুহে খায়। তো ইমানটো হোৱাৰ পিছত এতিয়া পাণখন কাটিব লাগিব। পাণৰো এটা নিয়ম আছে। পাণ কাটিবলৈ প্ৰথমতে আমি কি কৰিব লাগিব, ঠাৰিডাল কাটিব লাগিব। ঠাৰিডাল কাটি আগটো কাটিব লাগিব। আগটো কটাৰ পিছত মাজৰ পৰা পাণখন ফালি আমি মেইনলি 3 পিচেই পাণ কৰিব লাগে। ডাঙৰ ডাঙৰ পাণ থাকে, যিবোৰ আমি 4 পিচ কৰিব পাৰি। তো এখন পাণ 3 পিচ কৰি আমি খাব পাৰোঁ সম্পূৰ্ণকৈ।